যেটো বৰ্তমান মই আউনি সত্ৰৰ মিউজিয়ামত আহি উপস্থিত হৈছোঁ। দুৰ্ভাগ্যজনক যেটো মই সম্পূৰ্ণ দৃশ্য আপোনালোকক দেখাব নোৱাৰিম, যেটো ইয়াত অনুমতি নাই। মই এজন দাদাৰ পৰা মই অনুমতি কষ্ট কৰি লৈছোঁ আপোনালোকক এইসমূহ দিয়া নহয় ভিডিঅ' কৰাৰ কাৰণে। তো গতিকে মই মোৰ সতীৰ্থ বাবলু হাজৰিকাক মই এনেই দেখাবৰ কাৰণে অকণমান অনুৰোধ জনাম। যেটো আপোনালোকে দেখিছে, এইবিলাক আগতে গুৰুজনাসকলে এইবিলাক বাদ্যযন্ত্ৰ তেখেতলোকে ব্যৱহাৰ কৰিছিলে। মই সেইসমূহ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেখেতৰ অনুমতি নাই। ফিৰবি তেওঁ বুলি আমি চেষ্টা চলাইছোঁ দেখাবৰ বাবে। এইবিলাক আমাৰ গুৰুজনাসকলে এইবিলাক বাদ্যযন্ত্ৰ তেখেতলোকে ব্যৱহাৰ কৰিছিলে আগত। আৰু এইফালে মোৰ সতীৰ্থক মই দেখাবলৈ ক'ম। যিহেতু কিছু অংশ মই আপোনাক কম পৰিমাণে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছিলোঁ। মই দাদা এজন আছে, মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। দাদা, এই মিউজিয়ামটো কিমান বছৰ হ'ল ইয়াত স্থাপিত কৰা? এনেই 1984 চনত আমাৰ মিউজিয়াম প্ৰতিষ্ঠা কৰা হৈছিলে। কিন্তু বস্তুখিনি আহোম ৰজাৰ দিনৰ। আহোম ৰজাই সত্ৰখন 1653 চনত প্ৰতিষ্ঠা কৰিছিলে। আৰু সেই সময়ত যিসমূহ বস্তু দিছিলে আমাৰ ভঁৰাল ঘৰত সংৰক্ষণ কৰা হৈছিলে। পৰৱৰ্তী পৰ্যায়ত বৰ্তমান স্বনামধন্য সত্ৰাধিকাৰ ডক্টৰ শ্ৰী পীতাম্বৰদেৱ গোস্বামী আধুনিক পৰ্যায়ৰ দৰ্শনাৰ্থীসকলক যাতে সত্ৰৰ যিসমূহ আপুৰুগীয়া সম্পদ আছে তেখেতসকলে ডিমাণ্ড কৰে যে আমাক দেখুৱাব লাগে। সেই তেখেতসকলৰ যি অনুৰোধ আৰু সত্ৰাধিকাৰ প্ৰভু হৈছে বিভিন্ন জেগাত ভ্ৰমণ কৰা অভিজ্ঞতা পৃষ্ঠৰ যিটো মন, সেই মনটো লৈ মিউজিয়ামটো প্ৰতিষ্ঠা কৰিলে। আৰু আমি দৰ্শকৰ যথেষ্ট সমাদৰ পাইছোঁ। মাজুলী বুলিলে আউনীআটী সত্ৰৰ মিউজিয়ামটো এক ঐতিহ্য আছে। ইয়াতে এভাগ হাতী দাঁতৰ পাতি আছে, বিশ্ব অন্যান্য মিউজিয়ামো ক'তো নাই। হাতী দাঁতো কিমান টান বস্তু, তাৰ পৰা সৰু সৰুকৈ কাঠি কৰি বনোৱা এভাগ মানে পাতি আছে, আৰু এভাগ পিতলে কাঠি কৰি বনোৱা খৰাহী আছে। আৰু এই গোটেই বস্তুখিনি লৈ আৰু আহোম ৰাজত্বকালৰ যিখিনি ঐতিহাসিক সম্পদ আৰু আমাৰ সত্ৰীয়া সংস্কৃতিৰ যিখিনি সম্পদ, এই গোটেই বস্তুখিনি লৈ আউনীআটী সত্ৰৰ সংগ্ৰহালয়টো প্ৰতিষ্ঠা কৰা হৈছে বা বস্তুখিনি সংৰক্ষণ কৰা হৈছে। এটা পৰিশীলিত ৰূপত বৈজ্ঞানিক পদ্ধতি সুন্দৰ ৰূপত ৰাইজক দেখুৱাবৰ কাৰণে যত্ন কৰা হৈছে। যদি কেতিয়াবা মাজুলীলৈ আহা, আউনীআটী সত্ৰ সংগ্ৰহালয়টো চাব নাপাহৰিব। এইখিনি মই আৰু এটা কথা আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম। যিহেতু আমি কিছুমান মানে পোচাক ইয়াত মিউজিয়ামত দেখিবলৈ পাইছোঁ, এই পোচাকসমূহৰ বিষয়ে কিবা অকণমান আমাক অৱগত কৰাব নেকি? আচলতে মহাপুৰুষ শংকৰদেৱে প্ৰথম ভাওনাৰ সৃষ্টি কৰিছিলে, আৰু সেই সময়তে ভাওনাত যিখিনি ব্যৱহৃত কৰা সামগ্ৰী, অৱশ্যে এইখিনি শংকৰদেৱৰ আৰ্হিত নহয়, মানে তেতিয়াই প্ৰতিষ্ঠা কৰা পোচাক নহয়। পৰৱৰ্তী পৰ্যায়ত প্ৰথমতে আমাৰ সাধাৰণতে মুগা কাপোৰ আৰু পাট কাপোৰ ব্যৱহাৰ কৰিছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত কলিকটীয়া পোচাক ব্যৱহাৰ কৰিলে। ইয়াতে থকা যিখিনি পোচাক প্ৰায় 150 বছৰমান পুৰণি ভাওনাত ব্যৱহাৰ কৰা পোচাক। ঠিক আছে, দাদালৈ ধন্যবাদ থাকিল। আৰু মই বাহিৰৰ পৰাই মই দৃষ্টাংশসমূহ মই দেখাবলৈ অকণমান মোৰ সতীৰ্থ বাবলু শইকীয়াক চেষ্টা কৰিবলৈ ক'ম।